খনিয়া কাপোৰৰ খনৰ চুককেইটা কুনিয়াকৈ সি আৰু ফুল তুলি দিছিল গৃহস্থৰ কাণত। সেয়াই কাৰ্বি আংলং এটলিষ্ট এতিয়া ভাষাৰ প্ৰতি এটা জাগৰণ আৰম্ভ হৈছে। এই জাগৰণটো আৰম্ভ হৈছে আপোনালোকৰ যোগেদি। আপোনালোকৰ বহু দিনৰ পৰা চেষ্টা তথা প্ৰাচীৰ পুৰণি ভাষাবিলাক বা বুটলি আনি পেলাই সেই বহুতা ভাষাবিলাক বুটলি আনি পেলাইহে আপোনালোকে গদ্যৰ ৰূপত তথা কবিৰ ৰূপত কবিতাৰ ৰূপত আপোনালোকে বুটলি পেলাই আপোনালোকে সাজু কৰি পেলাই ৰাখি থৈছে। তো সেই সাজু কৰাখিনিতো আজি আমাৰ সঁচা অৰ্থত আজি ৰূপায়িত হ'ব আৰু নিশ্চয় আপোনালোকে আমাক অহা দিনতো আমাৰ স্পেচিয়েলি আমাৰ কাৰ্বি আংলং জিলাৰ যিমানখিনি ভাষা আছে আগবাঢ়ি যাবলৈ আমি সকলোৱে ইজনে সিজনক হাত ধৰি পেলাই কান্ধে কান্ধে আমি একেলগত খোজকাঢ়ি যাব লাগে। তাৰ বুকুৰ ভিতৰত সকলো আছে, প্ৰাণ আৰু কৃষ্টিৰ ধাৰক বাহক বংশও আছে। লগত আছিল সৰু টোপোলা ঠাপ, আছিল সিজুং এডোখৰ, বেং এটুকুৰা, তাৰি তুলতো আছিলেই। মুঠতে সৰু সুৰা পূজা এভাগ পাতিব পৰাকৈ সকলো যোগাৰ আছিল। তাৰ পেটত মঙল চাবৰ জোখাৰে এডোখৰ হাংচেও আছিল। তাৰে কেতিয়াবা মুখ লগা ভঙা বা ভূত প্ৰেত খেদোৱা আদিও কৰিব পৰা গৈছিল। তাৰোপৰি আছিল কেইবাবিধো বনৌষধি, জানা অজনা গছৰ শিপা, ছাল, পাত, ফল, ফুল ইত্যাদি। আৰু আছিল আপুৰুগীয়া জৈৱ আৰু খনিজ উপাদান যিকোনো আপতকালীন ব্যৱহাৰৰ বাবে। তাৰ পেটত আৰু কিছু সামগ্ৰী আছিল। এনুৰা লুৰিং আছিল এনুৰা পাঠশালা, যিয়ে দূৰ কৰিছিল ভাগৰ অৱসাদ। লগত আছিল এটা সৰু বানবাটি, য'ত সেৱন কৰা গৈছিল নিৰ্মল পানীৰ পৰা ঔষধিলৈকে, চাহ টুপিৰ পৰা সৰগৰ পানীলৈকে। স্মৃতিৰ ৰূপত মন মগজুত ঠাহ খাই আছিল বহুতো লৌকিক পাৰলৌকিক তত্ত্বে। আছিল বহুতো পুৰাণ, লোকগীত, সাধুকথা, বেলা, অসংখ্য যোজনা পতন্তৰ, কাঠৰ প্ৰবচন, ৰসাল কৌতুক আৰু ভৈৰৱ ভূতৰ কাহিনী। শেষ নোহোৱা হাঁহি কান্দোনৰ অসংখ্য বুৰঞ্জী, এটা পূৰ্ণাংগ